এখন সৰু গাঁৱত ৰিয়া নামৰ এগৰাকী ছাত্ৰী বাস কৰিছিল। তেওঁ কলেজলৈ যাবলৈ আৰু ঘৰলৈ উভতিবলৈ সদায় এটা ৰাস্তাৰে গৈছিল। সেই ৰাস্তাত এটা ভাগৰুৱা ভোকাতুৰ কুকুৰ সদায় বহি আছিল। তীব্ৰ ক্ষুধাতুৰ, কিন্তু চকুত মায়া আৰু নিৰ্মলতা আছিল। ৰিয়া তাক দেখি ভয় খাইছিল, কিন্তু এটা দিনত তেওঁ দেখিলে কুকুৰটো বহুত ভোকাতুৰ। নিঃশব্দে তেওঁৰ ফালে চাই আছিল। ৰিয়াৰ হৃদয় গলি গৈছিল। তেওঁ নিজৰ টিফিনৰ পৰা এটা ৰুটিৰ টুকুৰা লৈ কুকুৰটোক দিলে। সেই দিনৰ পৰা কুকুৰটোৱে প্ৰতিদিনে ৰিয়াৰ অপেক্ষা কৰিবলৈ ধৰিলে। ৰিয়া কলেজৰ পৰা ওলালেই কুকুৰটো আনন্দতে নেজ লৰাই ৰিয়াৰ ওচৰলৈ আহিছিল। ৰিয়া প্ৰতিদিনে তেওঁৰ বাবে কিছু খাদ্য লৈ আনিছিল। এনে কৰি দুয়োজনৰ মাজত এটা অটুট সম্পৰ্ক গঢ়ি উঠিছিল। ৰিয়াও প্ৰতিদিনে তেওঁৰ বাবে কিছু খাদ্য লৈ আনিছিল। এনে কৰি দুয়োজনৰ মাজত এটা অটুট সম্পৰ্ক গঢ়ি উঠিল। ৰিয়া কুকুৰটোৰ মূৰত হাত মেলিলে। কুকুৰটোৱে চকু বন্ধ কৰি আছিল আৰু বহুত আৰাম অনুভৱ কৰিছিল। সময় পাৰ হ'ল। ৰিয়া কেতিয়াবা মন বেয়া হ'লে সেই ৰাস্তাত গৈ কুকুৰটোৰ ওচৰত বহি আছিল। কুকুৰটোৱে মনে মনে ৰিয়াৰ চকু পানী মুচিছিল। নিজৰ নাকেৰে ৰিয়াৰ হাত ঠেলি যেন কৈছিল, চিন্তা নকৰিবা, মই আছো। এদিন বৰষুণত তিতি তিতি ৰিয়া কলেজৰ পৰা ঘূৰি আহিল। তেওঁ দেখিলে কুকুৰটোৱেও তিতি আছিল। দৌৰি গৈ নিজৰ ছাতিৰে কুকুৰটোক ঢাকি দিলে। সেই মুহূৰ্ততেই ৰিয়াই মনত ধৰি উঠিল, সেই সম্পৰ্ক কেৱল মৰম নহয়, এয়া সঁচা প্ৰেম। পিছত ৰিয়াই কুকুৰটোক লৈ ঘৰলৈ নিয়াৰ সিদ্ধান্ত ল'লে। মাক দেউতায়েও মানি লৈছিল। এবাৰ কুকুৰটোৱে ঘৰখনৰ অংশ হ'ল। মানুহে কৈছিল, এইটো পোহা কুকুৰ, কিন্তু লাগে যেন ঘৰখনৰ সদস্য। ৰিয়া এতিয়া নিজৰ প্ৰিয় কুকুৰ হেৰুৰ সৈতে থাকিবলৈ ধৰিলে। আগতে ৰিয়া মানুহৰ মাজতো অকলশৰীয়া অনুভৱ কৰিছিল, কিন্তু এতিয়া তেওঁৰ জীৱন সলনি হৈ গ'ল। কলেজৰ পৰা ওলালে চেৰু লেজ লৰাই অপেক্ষা কৰি থাকিছিল। ৰিয়া আহিলেই চেৰু কোলাত পোদাং মাৰি উঠিছিল। সেই মুহূৰ্ততে ৰিয়াৰ সকলো ভাগৰ শেষ যেন অনুভৱ কৰিছিল। ৰিয়া ভাবিছিল, জীৱনত বহু মানুহ আহিল, কিন্তু কোনোবাই মোক চেৰুৰ দৰে নিজৰ বুলি ভবা নাছিল। সন্ধিয়া ৰিয়া বহি চেৰুৰ সৈতে কথা পাতিছিল। নিজৰ সকলো গোপন কথা, বেদনা, সপোন চেৰুক কৈছিল। চেৰু মনে মনে চকুত চকু দি শুনি থাকিছিল, যেন কৈছিল, মই আছো, তুমি অকলে নহয়। ৰিয়াৰ চকুত পুনৰ চকচকনি আহি গ'ল। মুখত সদায় হাঁহি থাকিবলৈ ধৰিলে। যি শূন্যতা আছিল হৃদয়ত, সেইটো চেৰুৰ মৰমেৰে পূৰ্ণ হৈ গ'ল। এদিন ৰাতি বতাহ, ধুমুহা, বজ্ৰপাতে ঘৰৰ চাকি নুমাই গ'ল। ৰিয়া ভয়তে কঁপিবলৈ উঠিছিল। চেৰু দৌৰি গৈ ৰিয়াৰ ভৰিৰ ওচৰলৈ আহি গ'ল। ৰিয়াই বুকুত ধৰিলে। প্ৰথমবাৰৰ বাবে তেওঁ অনুভৱ কৰিলে, তেওঁৰ সকলো চিন্তা, উদ্বেগ এতিয়া গলি গৈছে। তেওঁ পালে এজন যি নিস্বাৰ্থভাৱে মাথো মৰম দিয়ে। কেইমাহ পাৰ হ'ল। ৰিয়াৰ জীৱন এতিয়া শান্ত আৰু সুখী হৈ পৰিল। কলেজ শেষ হ'ল। তেওঁ সৰু এটা চাকৰিও আৰম্ভ কৰিলে। ঘৰলৈ উভতিলেই চেৰু প্ৰতিদিনে তেওঁৰ অপেক্ষা কৰি থাকিছিল। এদিন ৰিয়া চিকিৎসকৰ পৰা উভতি আহিছিল। হাতত এটা ৰিপৰ্ট আছিল। ৰিয়াই ৰিপৰ্ট চাই হাঁহি দিলে। মনে মনে কৈ উঠিলে, মই মা হ'ব ওলাইছো। চকুত আনন্দৰ লগতে ভয়ৰ ভাৱ আছিল আৰু চকুত চকুপানী আছিল। এইবাৰ দায়িত্ব দুগুণ হ'ব বুলি মনত ভাবিলে। মাথো তেতিয়াহে দেখা গ'ল, চেৰু তেওঁৰ ভৰিত আঁচলাই দাঙি থিয়। নেজ লৰাই লৰাই চাই আছিল। ৰিয়া কাণত হাত মেলি ক'লে, চেৰু, এতিয়া কেৱল তুমি মই অকলে নহয়, এতিয়া দুইজন। এক নতুন জীৱন আহিব। চেৰু বুজি ল'লে যেন। তেতিয়াৰ পৰা চেৰু অধিক যতনেৰে ৰিয়াৰ লগত থাকিল। ৰিয়া ভাগৰুৱা অনুভৱ কৰিলে চেৰু তাইৰ ওচৰলৈ গৈ ভৰিত গা ৰাখিছিল। চকুৰে কৈছিল, চিন্তা নকৰিবা, মই আছো। কেইমাহ পাছত ৰিয়াৰ এটা পুত্ৰ সন্তান হ'ল। চেৰু হাস্পতালত বাহিৰতে উৎকণ্ঠাৰে অপেক্ষা কৰিছিল। ৰিয়া ঘৰলৈ ওলালে। চেৰু বাচ্চাটোৰ ওচৰলৈ গৈ মাত্ৰ সৰু হাতৰ গোন্ধ ল'লে আৰু পিছত শান্ত হৈ ওচৰতে বহি থাকিল। ৰিয়া হাঁহি উঠিল, চেৰু, এইটো তোমাৰ ভাইটি। এতিয়া তুমি অকলে নহয়, এতিয়া তোমালোকে দুজন। সেই দিনৰ পৰা ঘৰখনত মনোৰমী শব্দেৰে গুঞ্জৰি উঠিল, এজন মানুহৰ সন্তান আৰু এজন বিশ্বস্ত বন্ধু হেৰু।
সেই কাহিনী আমাক শিকায় সঁচা প্ৰেম সদায় ৰক্তৰ সম্পৰ্কত নাথাকে। কেতিয়াবা এজন বিশ্বস্ত সংগীয়ে আমাৰ জীৱন আনন্দ, সাহস আৰু সান্তনাৰে ভৰাই দিয়ে। আপুনি চাইনে মই এইটো 5 মিনিটীয়া ভিডিঅ' স্ক্ৰিপ্টৰ ফৰ্মেটত নিউজ ভইচ অভাৰ ষ্টাইল কৰি দিওঁ, যি আপোনাৰ আগৰ ভিডিঅ'বোৰৰ দৰে হ'ব।